আমাৰ আলামীৰ তিনিখন গাঁৱৰ শিশুসকলৰ দ্বাৰা নিসিংহ মুৰাৰী নাটকভাগ কৰা হৈছিলে সৰস্বতী পূজাৰ দিনা ৰাতি। তাৰে অকণমান মাজে মাজে কিছুমান ক্লিপ মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তথাপিতো এই নাৰদক সুধিছা যেতিয়া সংক্ষেপতে কবাৰ শুনা। প্ৰভু, দুৰ্জনাৰ অত্যাচাৰত ধৰিত্ৰী আজি বিৰক্তমান হৈ অহৰ্নিশে তোমাৰে সেবিছে চৰণ। বাল প্ৰভু, ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া কৰিব? দেৱকী প্ৰভু, তাৰ বাবে নকৰিবা নাৰায়ণ, কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ নতুন সৃষ্টির মই অত্যাচারী দুর্দান্ত মানব কিবা হেতু ধরিত্রীক তাই এভাবে যুদ্ধ পূর্ণ করো রব বিশ্বাস। Hira